নমস্কাৰ আজিৰ এই ভিডিঅ'টোত CM ফ্লাইটৰ আণ্ডাৰত জাপানলৈ যাবলৈ কেনেকৈ আৰু ক'ত এপ্লাই কৰিব লাগে গোটেই ডিটেইলছ আপোনালোকৰ সৈতে আলোচনা কৰিম। এতিয়া মই ৰেজিষ্ট্ৰেশ্যন প্ৰচেছটো দেখুৱাই দিছোঁ। ডেছক্ৰিপশ্যনত লিংকটো দিয়া আছে, আপোনালোকে তাত গৈ ৰেজিষ্ট্ৰেশ্যন কৰিব পাৰিব। আপোনালোকে লিংকটো ক্লিক কৰাৰ পাছত এনেকুৱা এটা পেজ দেখিবলৈ পাব। ইয়াত পোনপ্ৰথমে আছে, তললৈ গ'লে আপোনাৰ লিখা আছে ফুল নেম। ইয়াত আপোনালোকৰ নাম লিখিব, মোৰ অলৰেডি লিখা আছে। আৰু তাৰ তলত আছে ইমেইল এড্ৰেছ, ইয়াত আপোনালোকৰ ইমেইল এড্ৰেছটো দি দিব। তাৰ তললৈ গৈ থাকিলে লিখা আছে মোবাইল নাম্বাৰ, হোৱাটছএপ প্ৰিফাৰ্ড। ডেট মিনছ আপোনালোকৰ হোৱাটছএপ থকা নাম্বাৰ হ'লে বেছি ভাল হয়। ইয়াত আপোনালোকৰ হোৱাটছএপ নাম্বাৰ দিব। মই এনেই কিবা এটা দিছোঁ, তাৰপৰা ইয়াত আপোনাৰ জেণ্ডাৰ চিলেক্ট কৰিব। মই যিটো মেইল হয় মেইল চিলেক্ট কৰিছোঁ। ইয়াৰ পাছত ডেট অফ বাৰ্থ, এইটো আপুনি কিবা এটা দি দিব আৰু তাৰপৰা কাৰেণ্ট এইজ, এইটো কিবা এটা দি দিব, কিবা এটা। তাৰপৰা ষ্টেট, এইটো আপোনাৰতো অভিয়াছলি আছামে হ'ব, আছাম। অ'কে, তাৰপৰা ডিষ্ট্ৰিক্ট, আপুনি কোনটো ডিষ্ট্ৰিক্টৰ পৰা বিলং কৰে সেইটো দি দিব। মই যিহেতু ডিব্ৰুগড়ৰ পৰা, গতিকে মই ডিব্ৰুগড় দিছোঁ। ইয়াৰ পাছত হায়েষ্ট কোৱালিফিকেশ্যন এচিভড, আপুনি যদি গ্ৰেজুৱেট হয় গ্ৰেজুৱেট, পষ্ট গ্ৰেজুৱেট হ'লে পষ্ট গ্ৰেজুৱেট দিব পাৰে। ইয়াৰ পাছত আছে কাৰেণ্টলি এনৰোল্ড ইন কলেজ অৰ ইউনিভাৰ্চিটি। আপুনি যদি এতিয়া কলেজত পঢ়ি আছে বা ইউনিভাৰ্চিটিত পঢ়ি আছে তেনেহ'লে ইয়েছ দিব, নহ'লে ন' দিব। তাৰপিছত যদি ইয়েছ দিয়ে তেনেহ'লে আপোনাৰ ইয়াত স্কুল বা কলেজৰ নাম দিব। অ'কে, তাৰপৰা ইয়াত আছে আপোনাৰ আৰ ইউ কাৰেণ্টলি এমপ্লয়ড। আপুনি যদি কাৰেণ্টলি কিবা জব কৰি আছে তেনেহ'লে ইয়েছ দিব, নহ'লে ন' দিব। তাৰপৰা যদি ইয়েছ তেনেহ'লে জব ছেক্টৰ ইয়াত দিব, কোনটো ছেক্টৰত কাম কৰিছে সেইটো দি দিব পাৰে। ইয়াৰ পাছত আছে আপোনালোকৰ ইণ্টাৰেষ্টেড ছেক্টৰছ ফৰ অভাৰচিজ এমপ্লয়মেণ্ট। আপুনি কোনটো ডিপাৰ্টমেণ্টত বা মানে কোনটো ছেক্টৰত কাম কৰিব বিচাৰে। কেয়াৰ গিভাৰ অপশ্যন আছে, হস্পিটেলিটি আছে, চিভিল ইঞ্জিনিয়াৰিং আছে, IT এণ্ড ছফ্টৱেৰ আছে, এগ্ৰিকালচাৰ আছে, একমডেশ্যন ইণ্ডাষ্ট্ৰী আছে, কনষ্ট্ৰাকশ্যন আছে। আপোনালোকৰ যিটো ভাল লাগে সেইটো দিব পাৰে। ইয়াৰ পাছত আছে হেভ ইউ ষ্টাডিড জাপানিজ লেংগুৱেজ বিফৰ। আপুনি যদি আগতে জাপানিজ পঢ়িছে তেনেহ'লে ইয়েছ দিব, নহ'লে ন' দিব। মই যিটো পঢ়া নাই গতিকে ন' দিছোঁ। তাৰপৰা ইফ ইয়েছ, এইটো নালাগে, আপুনি যিহেতু জাপানিজ আগতে পঢ়া নাই চাগে। ইয়াৰ পাছতে প্ৰিফাৰ্ড অনলাইন ইনফৰমেশ্যন ছেশ্যন শ্লট, মানে মই যে কৈছিলোঁ আপোনালোকৰ ইনফৰমেশ্যনৰ ভেৰিফিকেশ্যন হ'ব, সেই শ্লটটো আপুনি ইয়াত চিলেক্ট কৰিব লাগিব। ইয়াত মোৰ 25 অক্টোবৰ দেখুওৱা আছে, গতিকে মই 25 অক্টোবৰটো চিলেক্ট কৰিছোঁ। এই বস্তুটো অনলাইন হ'ব, ইয়াত লিখা আছে। ইয়াৰ পাছত প্ৰিফাৰ্ড ট্ৰেইনিং চেণ্টাৰ লোকেশ্যন, মই যিটো অলৰেডি ভিডিঅ'টো মেনশ্যন কৰিছোঁৱেই, 4টা ট্ৰেইনিং চেণ্টাৰ আছে, গুৱাহাটী, যোৰহাট, ডিব্ৰুগড়, শিৱসাগৰ। মই যিহেতু ডিব্ৰুগড়ত থাকোঁ গতিকে মই ডিব্ৰুগড় চিলেক্ট কৰিছোঁ। ইয়াৰ পাছত এটা কুৱেশ্যন দিছে, হাউ ডিড ইউ হিয়াৰ এবাউট CM ফ্লাইট, মানে আপুনি এই স্কিমখনৰ বিষয়ে কেনেকৈ জানিলে। হোৱাটছএপ, ফ্ৰেণ্ড, ফেমিলি, নিউজ পেপাৰ, কলেজ, ইউনিভাৰ্চিটি। মই দিছোঁ ছ'চিয়েল মিডিয়া। তাৰপৰা ইয়াত কিবা কুৱেশ্যন আপুনি যদি সুধিব বিচাৰে তেন্তে টাইপ কৰি দিব পাৰে, বা এইটো ইম্পৰ্টেণ্ট নহয়। তাৰপৰা এই অপশ্যনটো ইয়েছ কৰিব, ইয়াত ইয়েছ কৰিব, তাৰপৰা ছাবমিট কৰি দিব। মই যিহেতু এপ্লাই নকৰোঁ গতিকে মই ছাবমিট নকৰোঁ,